আমি কালচাৰ জ্যোতিষংঘ ক্লাব কম লাইব্ৰেৰীৰ তৰফৰ পৰা জুবিন গাৰ্গ মেমৰিয়েল ফুটবল ছিজন 1 আৰম্ভ কৰিছিলোঁ। অসমৰ গৌৰৱ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব প্ৰয়াত মহান শিল্পী জুবিনদাৰ প্ৰতি সন্মান জনাই জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ লগতে আমি জুবিনদাৰ জন্মদিনত প্ৰগ্ৰামখিনি আৰম্ভ কৰিছিলোঁ 18 নৱেম্বৰত। তো গতিকে আমাৰ 8 টিমৰ খেল আছিল। আজি আমাৰ ফাইনেল খেলখন হ'ল। ফাইনেল খেলখন আছিল সাবতগ্ৰাম ফুটবল কোচিং চেণ্টাৰ সাবতগ্ৰাম আৰু অমৰজ্যোতি FC শ্ৰীৰামপুৰৰ মাজত। সাবতগ্ৰামে ট্ৰাইব্ৰেকাৰৰ জৰিয়তে বিজয়ী হ'ল। আমাৰ ফুল টুৰ্ণামেণ্টত সাবতগ্ৰাম বিজয়ী আৰু ৰানাৰ্ছ আপ হিচাপে অমৰজ্যোতি FC শ্ৰীৰামপুৰে থাকিল। আমাৰ এই খেলখনত আমাক সহায় কৰা আমাৰ সন্মানীয় MCLA মহোদয় ফকীৰা গ্ৰামৰ আজামুল হক ডাঙৰীয়া, আমাৰ BPF দলৰ সন্মানীয় সম্পাদক যমুনামুখ কলেজৰ প্ৰৱেশকাৰ ডক্টৰ ৰেজল কৰিম ডাঙৰীয়া, ফকীৰা গ্ৰাম পৌৰসভাৰ আয়ুক্ত সন্মানীয় চুলতান আলম ডাঙৰীয়া, আমাৰ গাঁওবুঢ়া আনোৱাৰ হুছেইন ডাঙৰীয়া আৰু অভিজুদ্দিন শেখ ডাঙৰীয়াকে ধৰি আমাৰ গাঁৱৰ সন্মানীয় ক্লাবৰ উপদেষ্টা সমাজকৰ্মী দিলবৰ আলী ডাঙৰীয়া আৰু বিভিন্ন আমাৰ যুৱ বন্ধু, আমাৰ মুৰব্বীয়ান সমাজ আমাক যেনেকৈ আৰ্থিকভাৱে সহায় কৰি আমাক খেল পৰিচালনা কৰাত সহায় কৰিছে, তাৰ বাবে সকলোকে আমি আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কালজাৰ গাঁৱৰ কালজাৰবাসী ৰাইজ, এই অঞ্চলৰ ৰাইজক, খেলপ্ৰেমী ৰাইজক আমি আমাৰ কালজাৰ জ্যোতিষংঘ ক্লাবৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে একেলগে মিলি আমাৰ খেলখন পৰিচালনা কৰাত সহায় কৰিছে আৰু সকলোৰে আলোচনা মৰ্মে আমি জুবিন গাৰ্গ মেমৰিয়েল ফুটবল টুৰ্ণামেণ্টখন এইবাৰ প্ৰথম ছিজন, আমি দ্বিতীয় আৰু তৃতীয় ছিজনৰ ইনশাআল্লাহ পাতিম। গতিকে অনাগত দিনত সকলোৱে আকৌ সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ খেল পৰিচালনা কৰাত যে আমাৰ ৰাইজে শান্তিপূৰ্ণভাৱে আমাক যথেষ্ট প্ৰকাৰে সহায় কৰিছে, তাৰ বাবে ৰাইজক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি জুবিন গাৰ্গ মেমৰিয়েল ফুটবল টুৰ্ণামেণ্টখন কালজাৰ ফিল্ডত আয়োজন কৰা হৈছে। কালজাৰ ফিল্ডৰ এখন সুনাম আছে। আজি ইয়াতে 50 বছৰৰ অধিক কালৰ পৰা ইয়াতে ফুটবল মেচ হৈ আছে আৰু গোটেই ক'ব লাগে কোকৰাঝাৰ আৰু ধুবুৰীৰ মানুহ ইয়াতে চাব আহে। এই মেচখন আজিৰ মেচ নহয় বা এই ফুটবল ছিজনটো আজি নহয়, 50-60 বছৰৰ এটা ইতিহাস আছে, স্বনামধন্য ইতিহাস আছে। সেই জৰিয়তে আজি জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলিৰ লগতে এই মেচখন তেওঁৰ নামত ডেডিকেট কৰা হৈছে। যি সময়ত যুৱচাম মদ, ড্ৰাগছ, ভাং, জুৱা এইবিলাক বস্তুত আসক্ত হৈ আছে, সেই সময়ত কালজাৰ জ্যোতিষংঘ ক্লাবে ইমান ধুনীয়া পদক্ষেপ লৈছে। আপোনালোকে চাব যে ইয়াতে 80-90% যুৱচামে পাৰ্টিচিপেট কৰিছে আৰু এই পাৰ্টিচিপেশ্যনে মানুহক মটিভেট কৰিব, বেয়া কামৰ পৰা দূৰত ৰাখি ভাল কামৰ ফালে তেওঁলোকক মটিভেট কৰিব আৰু ভাল কামত জড়িত হৈ থাকিব। তাৰ কাৰণে মই ইয়াৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, কালজাৰ গাঁৱৰ প্ৰত্যেকজন ৰাইজক ধন্যবাদ দিছোঁ যে তেওঁলোকে ইমান ভাল এটা কাম কৰিব পাৰিছে। আগামী দিনত যাতে এই ফুটবলখন মেচখন চলি থাকে, সকলো ক্ৰীড়াপ্ৰেমী ৰাইজে যাতে ইয়াৰ লগত জড়িত হৈ আমি থাকিব পাৰোঁ। লগতে এই কালজাৰ ক্লাবত এখন লাইব্ৰেৰী আছে।